This is tail. फीलिंग में जाओ বন্ধুত্বমূলক এক সম্পৰ্ক আমাৰ প্ৰতি বছৰতে আছে আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু সাংবাদিক সন্থা আছে তেওঁলোকৰ লগত আৰু ইয়াৰ উপৰিও আজি আমাৰ মাজত যি উপস্থিত আছে এই আৰু এই প্ৰতিকূলতাৰ মাজতো আমি নতুন প্ৰজন্মক বা আমাতকৈ আটাইতকৈ গৌৰৱৰ কথা আজি আমাৰ মাজত বাৰৰ বাবে উপস্থিত আছে এখন সভাত আমাৰ অতি শ্ৰদ্ধাৰ পুৰণিটো খুব এইটো আমাৰ কাৰণে সঁচাকৈ থাকিব লাগে আজিলৈকে আমি বৃত্তিমূলক খেলত খুব কম মেন আৰু তাৰ লগতে আমাৰ মহকুমা আৰক্ষী বিষয়ে আজি সুন্দৰ পাৰফৰ্মেঞ্চ দিছে তেওঁ কেইবাটা আৰু তাতকৈ সাংবাদিক সংস্থাৰ কথাটো নকওঁৱেই দিছে আৰু ঠিকেই আছে ৰিকিয়েও খুব ভাল খেলিছে সঁচাকৈ ভাল লাগিছে প্ৰত্যেকগৰাকীয়ে মনত আমাৰ দুটা টিম স্পৰ্টছমেনশ্বিপ স্পিৰিটত খেলিলে কিছুমান এটা দুটা ওভাৰ ইফালে হৈ গ'ল সেইকাৰণে অলপ ওৱান ছাইড নিচিনা হৈ গ'ল একো নাই কিন্তু খেলা এইটো আছে মানে বহুত ভাল লাগিলে আৰু লগতে মই লাষ্ট এক বছৰৰ পৰা ইয়াত আছোঁ তো আমাৰ সাংবাদিকসকলৰ সহযোগিতা আৰু কোঅপাৰেশ্যনটো আছিলে লগতে সেইটো কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত যদি মই যদি কিবা আপোনাক হেল্প কৰিব পাৰোঁ গুৱাহাটীত থাকোঁতে তো আপুনি নিশ্চয় মোক জনাব আপোনাৰতো মানে সৰুপতাৰত থকাৰ কাৰণে মানে মোৰ এইটো মানে SDOশ্বিপৰ নিচিনা ছেকেণ্ড পষ্টিং আছিলে তো আপোনাক প্ৰায়ৰিটি হিচাপে মোৰ মনত স্থান থাকিব ধন্যবাদ থেংক ইউ ছাৰ ইয়াৰ পিছত আজি সাংবাদিক সংস্থাৰ হৈ আমাৰ মাজত খেলখনত পৰ্যবেক্ষণ কৰি আছিলে আমাৰ জিলা সাংবাদিক সংস্থাৰ সময় সম্পাদক অৱনী শৰ্মা মই তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ মহোদয় ধনশিৰি মহকুমা আৰক্ষী বিষয়া মহোদয় সৰুপথাৰ নিৰ্বাচনী বিষয়া আৰু আমাৰ দণ্ডাধীশ জাভেদ ছাৰ সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ খেলখন বিশেষভাৱে অৰ্গেনাইজ কৰি দিয়াৰ বাবে আমাৰ BDO ছাৰকে প্ৰমুখ্য কৰি ব্লকৰ সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আচলতে পৰম্পৰাৰ দৰে হৈ পৰিছে 15 আগষ্ট আৰু 26 জানুৱাৰীত সাংবাদিক সন্থাৰ লগত মহকুমা প্ৰশাসনৰ এখন প্ৰীতি খেল হয় আৰু যিখনৰ জৰিয়তে আচলতে আমাৰ মাজত এটা খুব ভাল সম্পৰ্ক গঢ়ি উঠে আৰু কৰ্মব্যস্ত জীৱনক আমি সাময়িকভাৱে স্থগিত ৰাখি অকণমান খেলা ধূলাৰ মাজেৰে আচলতে সাময়িকভাৱে মনোৰঞ্জন কৰাৰ অকণমান সুবিধা পাওঁ আৰু সেই সুবিধাকণ এইবাৰো দিয়াৰ কাৰণে আমি মহকুমা প্ৰশাসনলৈ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু তাৰ লগতে আজি এই 73 সংখ্যক গণৰাজ্য দিৱস মহকুমা প্ৰশাসনে যি সুন্দৰভাৱে এই ক'ভিড পৰিস্থিতিৰ মাজতো পালন কৰিলে আৰু মহকুমাবাসী ৰাইজৰ যি সহযোগিতা সকলোলৈকে আমি কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে আজি এই ৰিপাব্লিক ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষ ক'বলগীয়া নাই তথাপিতো আমাৰ এই যি সম্পৰ্কটো খুব ক্ল'জকৈ এটা সম্পৰ্ক গঢ়ি উঠে আমি ইজনে সিজনৰ লগত ধেমালি ধুমুলাৰ মাজেৰে এই সময়কণ অতিবাহিত কৰিবলৈ পাওঁ সেই কথাখিনি আচলতে আমাক খুব উৎসাহিত কৰে ইনস্পায়াৰ কৰে আৰু আমাৰ স্বাস্থ্যৰ প্ৰতিও এটা আচলতে খুব ভাল প্ৰভাৱ পেলায় বিশেষকৈ আমাৰ যিসকল খেলুৱৈ এই খেলত অংশগ্ৰহণ কৰে তেওঁলোক কিবা আচলতে পেছাদাৰী খেলুৱৈ নহয় বা নিয়মীয়াভাৱে খেলি থকা খেলুৱৈ নহয় হঠাতে আহি খেলত অংশগ্ৰহণ কৰি সকলোৱে অকণমান মনোৰঞ্জন কৰে আৰু সেই সুবিধাকণ
আগন্তুক দিনতো মহকুমা প্ৰশাসনে আমাক দি যাব বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ এই প্ৰীতি ক্ৰিকেট খেলৰ অন্তত এই বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হৈছে। এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় মহকুমা ডিপটি, মহকুমা আৰক্ষী বিষয়া, নিৰ্বাচনী বিষয়াকে প্ৰমুখ কৰি ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়ববীয়াসকল সকলোকে প্ৰথমতে ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ ক্ৰিকেট দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধাৰাবাহিকতা অক্ষুণ্ণ আছে, জিকাৰ নহয় আচলতে, খৰাৰহে। বাৰু যি কি নহওক, ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই ক'লেই যে এটা আচলতে সকলো আমি একগোট হৈ এই সময়কণে আচলতে খুব ভাল লগা এটা সময় হৈ পৰে সকলোৰে বাবে। ইতিমধ্যে এছ.ডি.অ. ছাৰে যেনেধৰণে আজি আমাৰ মাজত থাকি শেষৰ খেলখনত ইতিমধ্যে তেওঁ হাফ চেঞ্চুৰী কৰি আচলতে আমাৰ মাজত এটা স্মৃতি ৰাখি থৈ গ'ল। সেই স্মৃতি আমাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া খেল আকৌ পৰৱৰ্তী খেলিম তেতিয়া হয়তো আমাৰ সেই স্মৃতি মনত পৰিব। আৰু লগতে তেওঁ যি আমাক আশ্বাস দি গ'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলত হৰা জিকা থাকেই, তথাপিতো আজি এই সময়কণ যে আমি একেলগে হৈ ইজনে ইজনৰ লগত হাঁহি ধেমালিৰ মাজেৰে খেলখন পাৰ কৰিলোঁ, সেয়ে তাৰ বাবে আমি পুনৰবাৰ মহকুমা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ সকলোৱে খেলিব লাগিছিল, যদিও সকলোৱে খেলিব নোৱাৰিলে। মানে আমাৰ কালিয়ে মানে খেলখনক লৈ যথেষ্ট আমাৰ আলোচনা হৈ আছিলে, কোনে কেনেধৰণে খেলিব। এতিয়া মাহমুদাও মানে খেলাৰ কথা আছিলে, কিন্তু মাহমুদাই মানে আজিৰ খেলখনতো অৱসৰ লোৱাৰ কথা আছিলে মানে, কিন্তু অৱসৰ মানে 100 মাৰি অৱসৰ লোৱাৰ কথা আছিলে, কিন্তু তেওঁ আগতেই আচলতে অৱসৰ গ্ৰহণ কৰিলে আমাৰ প্লেয়াৰ হিচাপে। আৰু যি কি নহওক, আমি মোৰ সকলো প্লেয়াৰ লগতে আমাৰ প্ৰতিদ্বন্দ্বী সকলো প্লেয়াৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে আৰু ভাল খেল প্ৰদৰ্শন কৰক। এনেধৰণৰ এই প্ৰীতি খেলে সকলোৰে মাজত এটা আন্তৰিকতা গঢ় লয়। ক্ৰীড়াই এখন সুস্থ সমাজ, সুস্থ শৰীৰ প্ৰদান কৰে, সেয়া আমি জানো। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমি বিজেতা দলৰ ট্ৰফি গ্ৰহণ কৰিবলৈ মই ইতিমধ্যে আগবাঢ়িছোঁ। সকলোৱে সহযোগ দিলেই হ'ল এটা ট্ৰফি ল'বলৈ মানুহ বহুত আহিছে মহোদয়, লগতে ধনশিৰি মহকুমাৰ সমূহ বিষয়ববীয়া, ইয়াত উপস্থিত মহকুমা সাংবাদিক সন্থাৰ সদস্যসকল, বিষয়ববীয়াসকল আৰু দুই ক্ৰিকেট দলৰ সমূহ খেলুৱৈ। আজি এখন খুব ৰোমাঞ্চকৰ খেল আমি অংশগ্ৰহণ কৰিবলৈ পালোঁ। এই এক্সপিৰিয়েঞ্চ যিটো হ'ল, অভিজ্ঞতা, এইটো কেতিয়াও পাহৰিব নোৱাৰা এটা অভিজ্ঞতা। খুব ভাল প্ৰদৰ্শন আগবাইছে দুটা টিমৰ দলে বিশেষকৈ। আৰু মই সদায় কৈ আহিছোঁ যে আমাৰ সাংবাদিকসকল আৰু আমাৰ মহকুমা আৰক্ষী হওক বা আমাৰ চিভিল প্ৰশাসন হওক, সকলোৱে আমাৰ আচলতে ফিল্ডখন একে, আমাৰ কাম কৰা ধৰণবিলাক বেলেগ। ফিল্ডখনত চবে যেনেকৈ আমাৰ ক্ৰিকেট খেলখনত যেনেকৈ কিছুমানে বেটিং কৰে, কিছুমানে বলিং কৰে বা কিছুমানে ফিল্ডিং কৰে, কিন্তু ফিল্ডিংখন একেখনেই পথাৰ, একেখনেই ফিল্ড। আমাৰ কৰ্মক্ষেত্ৰটো আমাৰ একেই, সকলো ধৰণটো বেলেগ, কিন্তু আমি একেলগে যেতিয়া আগুৱাই যাওঁ, একেলগে কাম কৰি, তেতিয়া সমাজখনৰ কাৰণে ভাল হয়। যদি আমি সমিল মিলি আগবাঢ়িব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ লগতে সমাজখনৰো ক্ষতি হয়। গতিকে আমি সদায় বিশ্বাস কৰোঁ এইটো এনেকৈ একেলগে আগবাঢ়ি যাব লাগে। আৰু আজি খেলখন এখন তাৰ নিদৰ্শন যে আমি কিমান একতাৰে আমি একেলগে আমি সমিল মিলেৰে খেলোঁ। আৰু বিশেষ কথা নকওঁ, আজি সকলোকে ধন্যবাদ জনাইছোঁ ইয়াত ধুনীয়াকৈ অনুষ্ঠান আয়োজিত কৰাৰ কাৰণে ব্লকৰ সকলো বিষয়ববীয়া আছে। আৰু আমাৰ দেৱাশীষ গৌতমক বিশেষকৈ ধন্যবাদ জনাইছোঁ মই, আমাক ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে। ধন্যবাদ দিছোঁ। আৰু আগলৈ এনেকুৱা খেল হৈ থাকিব। ছাৰ যাবগৈ, কিন্তু আমি এইটো কণ্টিনিউ কৰি ৰাখিম, আগলৈ এনেকুৱা হৈ থাকিব। ইয়াকে মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। প্ৰদান কৰিব আমাৰ এই ট্ৰফি আমাৰ উইনিং টিমক ইয়াতে উঠি লগাই দিলে হ'ল।